চেনেল ৰূপম ডেকা ব্লগ চলাই স্বাগতম জনাইছোঁ। আজি মানে অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু মানে আজি মানে বেলেগ এটা জেগালৈ যাম। মানে আগতে আপোনালোক দেখাইছোঁ বাৰু জেগাটো হ'লেও মানে আকৌ মানে আজি 2023 মানে ষ্টেজ যাব বুলি মানে ডিচেম্বৰ মাহত ওলাইছোঁ আৰু এয়া মোৰ বন্ধু ডেকা আৰু ভৈৰৱকুণ্ড হৈ যাত্ৰা কৰিম আৰু মানে ভৈৰৱকুণ্ডৰ ফালে যাম বাৰু আজি গধূলিমান আহিলোঁ ডিচেম্বৰ মানে টেষ্টটো শেষ কৰিম বুলি আহিলোঁ আৰু ফুৰিব মানে চাওঁ কেনেকুৱা মানুহ কেনেকুৱা মানে কি হৈ আছে ভৈৰৱকুণ্ডৰ ফালে তাকে চাবলৈ আহিছোঁ আৰু এই মানে কিবা সত্ৰ পালোঁ শংকৰদেৱ সত্ৰ পালোঁ সত্ৰ পাই মানে আৰু এনে ৰাস্তাও ধুনীয়া মানে ৰাস্তা ধুনীয়াৰ মাজে মাজে আমি মানে গৈ আছোঁ আৰু ভৈৰৱকুণ্ডৰ ফালে এইফালে তোমাৰ দলংখন আছে আৰু এইফালে মানে নদীটো বৈ আছে মানে তাৰ লগতে মানে আমি সংগতি ৰাখি আছোঁ আৰু মানে ঘূৰি ঘূৰি পূৰা যাম আৰু আজি এনে ধন আৰু মই এনেই অলপ মানে ফুৰিব আহিলোঁ মানে আপোনালোকক দেখাব আহিলোঁ ভৈৰৱকুণ্ড কি হৈ আছে মানে মানুহ এটা পিকনিক খাই আছেনে নাই কেনে হয় কেনে মজা কেনেকুৱা ফিলিংছটো কেনেকুৱা নাই মানে জানুৱাৰী মাহ চলোৱা নাইতো মানে ডিচেম্বৰ লাষ্ট মানতে হ'ব আৰু মানে এতিয়া ইমান মানুহ চানুহ হোৱা নাই তাকে চাব আহিছোঁ মানে কিমান মানুহ কিমান হৈ আছে তাকে এইখিনিয়ে আৰু দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণ পূৰা পিকনিক স্থলী পালোঁ আৰু মানে পূৰা মানে এইফালে পাহাৰ আছে আৰু এইফালে পূৰা পিকনিকৰ মানে জেগা পূৰা বহি আছে এইফালে উত্তৰত মানে ইমান মানুহ হোৱা নাই বাৰু হ'লেও মানে যথেষ্টখিনি হৈছে তথাপিও মানে আমি তাৰ মাজতে আহিলোঁ আৰু ভিডিঅ'টো ইমানখিনি দীঘল নকৰোঁ বাৰু অলপমান কৰি এইফালে বাদ দিম আৰু মানে আৰু বেলেগ এটা জেগাত পিকনিক যাম মানে কেইদিন জানুৱাৰী মানত আৰু আপোনালোকে চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে যাতে মোৰ গোটেইখিনি ভালকৈ চাই বৈ যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰে আৰু অলপ দিম বাৰু চাই থাকিব আহিলোঁ মানে অলপ চাব আৰু মানে এতিয়া অলপ নদীফালে দেখাম বাৰু মানে পানী চাওঁ নাই কি মাত ফুলফুলে পূৰা ফুলফুলে পৰি আছে মানে মাত মানে ধুনীয়া আৰু মানে ফিলিংছে বেলেগ মানে আহিলোঁ আহি পেলাই মানে এতিয়া অলপ বহিলোঁ মানে শিলৰ ওপৰত পূৰা শিলে মানে পূৰা ইয়াতে আৰু মানে এইখিনিয়ে আৰু মানে ইমান দীঘল ভিডিঅ' এটা দিব পৰা নাই আপোনালোকে এইখিনিয়ে চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু তাকে সন্তুষ্ট হ'ম আৰু মানে আপোনালোকে চাওক মানে পূৰা এফালে পিকনিক পূৰা মানে ভাল কৰিছে কিছু পাৰ্ক চাৰ্ক বনাইছে আৰু মানে কিছু পিকনিক স্থলীটো মানে ধুনীয়া মানে অ'ত খাব পাৰি মানে ভাল জেগা আছে মানে শিল চিল বঢ়িয়া মানে ভাত পানী খাব পৰা সুবিধা বনাই দিছে তেওঁলোকে আৰু মানে বেছি মানে পাৰ্কিঙৰ খৰচো লোৱা নাই তেওঁ মানে আহিব আপোনালোকে সকলোৱে আৰু মানে ভৈৰৱকুণ্ড প্লেচটো বহুত ধুনীয়া চবতকৈ মানে বেছি ভৈৰৱকুণ্ডতে মই বুলি ভাবোঁ আৰু মানে চবচে ভাল বুলি ভৈৰৱকুণ্ড চাই পূৰা ওলালোঁ আৰু এতিয়া মানে আমি ঘৰলৈ যাম বুলি ক'লোঁ মানে আৰু মানে পূৰা ভৈৰৱকুণ্ডটো আপোনাক কৈছোঁৱে যিখিনি কথা ক'ব লাগে আৰু মানে এতিয়া এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাব